কথাই কথাই জাতীয় স্বাভিমানৰ উদ্ধৃতি দিয়া এইখন অসমত এতিয়া অলিয়ে গলিয়ে গণ্ডাই গণ্ডাই জাতীয় দল আৰু সংগঠন। এইখন অসমত প্ৰতিদিনেই এতিয়া কোনোবা নহয় কোনোবাটো কোণত কোনোবা নহয় কোনোবা জাতীয় দল বা সংগঠনে হয় প্ৰতিবাদ কৰে নাইবা প্ৰেছ মিট দিয়ে, নহলে কিবা সম্বৰ্ধনা অনুষ্ঠান বা সাংস্কৃতিক অনুষ্ঠান পাতে, জাতিটো ৰক্ষাৰ বাবে চিঞৰ মাৰে। পিছে ইমানৰ পিছতো বিধানসভা নিৰ্বাচনত এইখন অসমৰ কোনো আঞ্চলিক ৰাজনৈতিক দলেই 126টা বিধানসভা সমষ্টিতেই নিৰ্বাচন খেলি চৰকাৰ গঠন কৰাৰ সাহস কৰিব নোৱাৰে কিয়? ঐতিহাসিক অসম আন্দোলনে জন্ম দিয়া অসম গণ পৰিষদ, বিশ্ব কঁপাই যোৱা কা আইন বিৰোধী আন্দোলনে জন্ম দিয়া অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল, এই তিনিওটা আঞ্চলিক ৰাজনৈতিক দলৰ এটাইও এইবাৰৰ নিৰ্বাচনত অকলে 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি চৰকাৰ গঠন কৰাৰ সাহস কৰিব পৰা নাই কিয়? 860 জন শ্বহীদৰ জীৱনৰ বিনিময়ত, কেঁচা তেজৰ বিনিময়ত গঠন হোৱা অসম গণ পৰিষদ কিয় আজি ভাৰতীয় জনতা পাৰ্টিৰ সহযোগী দললৈ ৰূপান্তৰিত হল? কিয় এই আঞ্চলিক দলটোৱে দুবাৰকৈ অসমত চৰকাৰ গঠন কৰাৰ সুবিধা লাভ কৰিও এই ৰাজ্যখনত নিজৰ স্থিতি শক্তিশালী কৰি ৰাখিব নোৱাৰিলে? 24 ডিচেম্বৰ 1985 চন এই দিনটোতেই গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত মুকলি আকাশৰ তলত ৰাজ্যৰ লাখ লাখ জনতাক সাক্ষী কৰি 32 বছৰীয়া সদ্য প্ৰাক্তন ছাত্ৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ইয়াৰ লগে লগে আৰম্ভ হৈছিল অসম গণ পৰিষদৰ নেতৃত্বত অসমৰ প্ৰথমখন আঞ্চলিকতাবাদী চৰকাৰৰ যাত্ৰা। পিছে অসমীয়া ৰাইজৰ এইখন চৰকাৰৰ প্ৰতি মোহভংগ হবলৈ বেছি দিন নালাগিল। বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা চিধাই দিছপুৰৰ ৰাজপথত বহা মন্ত্ৰীসকলৰ নিজৰ মাজৰ অন্তৰ কণ্ডলে ৰাজ্যৰ পৰিস্থিতি জটিল কৰি তুলিলে। মহন্ত চৰকাৰৰ দুৰ্বলতাৰ সুযোগ লৈয়ে এই সময়ত আলফাই তেওঁলোকে সন্ত্ৰাসৰ সৃষ্টি কৰিলে। ৰাজ্যখনত এটাৰ পিছত এটাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত হল। অপহৰণ আৰু ধন দাবী নিয়মীয়া অপৰাধত পৰিণত হল। লগতে এই সময়খিনিতেই বড়ো আন্দোলনেও তীব্ৰ ৰূপ ধাৰণ কৰিল। ইয়াৰ বিপৰীতে ৰাজ্যখনত সংঘটিত হয় বহুকেইটা ব্যাপক দুৰ্নীতি। আনহাতে যি বিদেশী খেদাৰ সংকল্পেৰে অগপ চৰকাৰ গঠন হৈছিল, সেই মূল বিষয়টো আলফাৰ সন্ত্ৰাস, দুৰ্নীতি আৰু অগপৰ দলীয় খামখেয়ালিৰ বাবে কৰবাত হেৰাই থাকিল। আঞ্চলিকতাবাদী চৰকাৰখনে ইনক্লুচিভ পলিচি লৈ সেই সময়ত বড়ো আন্দোলনৰ নেতৃত্ব আৰু আলফাক আন্দোলনৰ পথৰ পৰা আঁতৰাই আনি একেলগে বৰ অসম গঢ়াৰ, আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী কৰাৰ বাবে পদক্ষেপ ল'ব পাৰিব লাগিছিল। পিছে তেওঁলোকে সেই কাম কৰিব নোৱাৰিলে। ফলশ্ৰুতিত আলফাক দমনৰ বাবে 1990 চনৰ 27 নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে অগপ চৰকাৰ ভংগ কৰি অসমত ৰাষ্ট্ৰপতি শাসন জাৰি কৰে আৰু আৰম্ভ হয় অপাৰেচন বজৰং। এনেদৰেই অসমৰ ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দি দিছপুৰত প্ৰতিষ্ঠা কৰা প্ৰথমখন আঞ্চলিকতাবাদী চৰকাৰৰ কৰুণ পৰিসমাপ্তি ঘটে। ইয়াৰ লগতে অগপ দলটোও 3 ভাগত বিভক্ত হৈ পৰিল আৰু অসমত পুনৰ কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ বাট মুকলি হল। 1996 চন সেইবাৰ অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত অগপই প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিলে। এইবাৰ আগৰ ভুলৰ পৰা শিক্ষা লৈ অসম গণ পৰিষদে ৰাজ্যত নিজৰ স্থিতি শক্তিশালী কৰিব পাৰিব লাগিছিল। পিছে বাস্তৱত তাৰ ওলোটাহে হল। এইখন চৰকাৰৰ দিনতেই অসমত সংঘটিত হল কুখ্যাত গুপ্ত হত্যাকাণ্ড। ইয়াৰ বিপৰীতে ৰাজ্যখনৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় হৈ পৰিল যে চৰকাৰে কৰ্মচাৰীক সময়ত দৰমহাও দিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হল। লগতে সন্ত্ৰাসবাদীৰ হত্যালীলাই সাধাৰণ ৰাইজক সৰ্বশ্ৰান্ত কৰি তুলিলে, যাৰ পৰিণতিত পিছৰ 15টা বছৰ কংগ্ৰেছে অসমত শাসন কৰাৰ বাট মুকলি হল। ইমানৰ পিছতো অসমৰ ৰাইজে আশা কৰিছিল বিদেশী খেদা আন্দোলনৰ নেতৃত্ব দিয়া ল'ৰাবোৰে নিজৰ ভুলৰ শুধৰণি কৰি অসমত আঞ্চলিকতাবাদৰ ভেটি পুনৰ সুদৃঢ় কৰিব। পিছে বাস্তৱত তাৰ ওলোটাহে হল। 2006 চনৰ নিৰ্বাচনত অগপ দলটো পুনৰ 3টা ভাগত বিভক্ত হৈ পৰিল।
ঠিক একেদৰে 2011 চনৰ বিধানসভা নিৰ্বাচনত অগপ দলটোৱে শক্তিশালী ৰূপত নিৰ্বাচনত অৱতীৰ্ণই হ'ব নোৱাৰিল আৰু 2016 চনত অগপ বিজেপি দলৰ সহযোগী দললৈ ৰূপান্তৰিত হ'ল। অসমত অগপৰ এই বিপৰ্যয়ৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ উত্থান কিন্তু মন কৰিবলগীয়া। 1985 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে 37খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এখনো আসন লাভ কৰা নাছিল। আনহাতে এই নিৰ্বাচনত অগপই 60খন আসন লাভ কৰি দিছপুৰ দখল কৰিছিল। কিন্তু কালৰ কুটিল গতিত এই অগপ দলেই এতিয়া বিজেপিৰ সহযোগী দললৈ ৰূপান্তৰিত হ'ল। কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত বিৰোধীৰ আসনত থাকিও ৰাজ্যখনত নিজৰ স্থিতি অগপৰ নেতাসকলে কিয় শক্তিশালী কৰিব নোৱাৰিলে এয়া আজিৰ তাৰিখত নুবুজা সাঁথৰ। ইয়াৰ বিপৰীতে বিশ্ব কঁপাই যোৱা কা আইন বিৰোধী আন্দোলন, চেম ষ্টেফৰ্ডৰ দৰে ফুল কোমলীয়া ল'ৰাৰ জীৱনৰ বিনিময়ত গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে যোৱা 5 বছৰত কিয় অসমৰ প্ৰতিটো চুক কোণত নিজৰ খোপনি শক্তিশালী কৰিব নোৱাৰিলে? কি কাৰণে এই দুয়োটা আঞ্চলিক ৰাজনৈতিক দলেই এতিয়া ক'ত নিৰ্বাচন খেলিব তাক লৈ কংগ্ৰেছ দলৰ মুখলৈ বাট চাই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে? ইয়াৰ বাবে দায়ী কোন? অসম আন্দোলনৰ ইতিহাসৰ পুনৰাবৃত্তি কৰি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ দুয়ো দিছপুৰ দখলৰ সপোন দেখিছিল। অসমৰ ৰাইজেও তেওঁলোকৰ মুখলৈ আশাৰে বাট চাইছিল। দল দুটা গঠন হোৱাৰ পিছৰ পৰা বিগত সময়ছোৱাত তেওঁলোকে কিমানটা ইলেকশ্যন জিকিছে সেইটো পিছৰ কথা, কিন্তু গ্ৰাউণ্ডত তেওঁলোকে কিমান কাম কৰিলে? শদিয়াৰ পৰা ধুবুৰীলৈ নিজৰ ভেটি শক্তিশালী কৰিবৰ বাবে তেওঁলোকে যোৱা 5 বছৰত কি কাম কৰিলে? কি কাৰণত বিগত সময়ত বহুতো চিন্তা চৰ্চা আলোচনা বিলোচনাৰ পিছতো এই দুয়োটা দল একেলগ হ'ব নোৱাৰিলে? কি কাৰণত 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত অসমৰ 126টা সমষ্টিতে তেওঁলোকে নিৰ্বাচন খেলাৰ সাহস গটাব পৰা নাই? গণ্ডাই গণ্ডাই জাতীয় দল আৰু সংগঠন থকা এইখন অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ এনে আলৈ আথানি হৈছে কিয়? ইয়াৰ বাবে দায়ী কোন? আপুনি যদি অসমীয়া তেন্তে কথাবোৰ এবাৰ চিন্তা কৰিব।